হেল্ল' গাইজ ৱেলকাম বেক টু মাই চেনেল। এতিয়া চাওক বৰ্তমান মই ক'ত আছোঁ। তাত দেখিছেনে চাৰিওফালে সৰিয়হ ফুলি আছে। এতিয়া সিপাৰত আহিছোঁ। কিছুমানতো সৰিয়হ ফুলিলে যিবিলাক আগত কৰিছিলে, আৰু এতিয়া আমাৰখিনি লাষ্টত কৰিছিলোঁ। সেইকাৰণে ইয়াত এতিয়া অলপ স্প্ৰে মাৰিবৰ কাৰণে আহিছোঁ। আপোনালোকে চাই থাকক ভিডিঅ'টো শেষলৈ। এডাল চাওক কেনেকৈ দাঙি আনিছোঁ, দেখিছোঁ এডাল কিমান লিটাৰ। একদম এই ৰ'দতো এতিয়া ভিটামিন মাৰি থাকিবলগীয়া হৈছে। সৰিয়হবিলাক বৰ বেছি ভাল হোৱা নাই, বৰষুণ নাই, ভিটামিন দিব লগা হৈছে। এতিয়া এই 1:30 বাজিলে, এতিয়া আমি সিপাৰতে ভিটামিন দি আছোঁ। আহি গ'ল, এতিয়া ইয়াক অলপ দিছোঁ, সি লৈ যাব। বৈধ ভাগৰ লাগিছে, এবাৰ তাপাল আছে দিয়া। ইয়াত দি আছোঁ। সেইটো বহুত ভাৰী ৱেট, বম ভাৰী ৱেট। এয়া চাওক গাইজ, এতিয়া আমাৰ ভিটামিন দিয়া কাম আৰম্ভ হৈ গ'ল। এয়া দেখিছেনে, এয়া চাওক, এয়া ভিটামিন দি থকা গৈছে। এয়া পুৰা ভিটামিন দি থকা গৈছে। চাওক আপোনালোকে। আৰু এডাল যে দেখিছে আপোনালোকে, নন ষ্টপ এডাল মানে মাৰিয়ে থাকিব লাগিব, নহ'লে ইয়াৰ স্পীডটো কমি যাব। সেইকাৰণে এডাল মাৰি থাকিব লাগে, মানে বহুত কষ্ট। আৰু কিমান লিটাৰ ধৰিবা এইটোত? 16 লিটাৰ। চাওক আপোনালোকে দেখিছেনে, কেপাচিটি 16 লিটাৰ। তাৰ বাদেও এডাল ৰ'দত, আকৌ এইডাল মাৰি থাকা, আকৌ কভাৰটোতো আছে 2 কেজিমান। আৰু এডাল মাৰি থাকা ইমান মুখৰ কথা নহয় এই ৰ'দত। দেখিছে কি কৰিব আৰু, সৰিয়হ একদম গতিমতি জেগাই বেয়া। তো গাইজ চাওক মই ক'ত আছোঁ। ইয়াত দেখিছেনে সিপাৰত এইবোৰ সৰিয়হ কি ধুনীয়াকৈ ফুলিছে। সৰিয়হবোৰ চাওক আপোনালোকে সৰিয়হবোৰ চাওক কি ধুনীয়া আছে। চাওক এয়া মই কেমেৰা আগত দি দিছোঁ, চাওকচোন সৰিয়হবিলাক ইমান ধুনীয়াকৈ ফুলিছে। দেখিছেনে আপোনালোকে? ইয়াত একদম ফটোশ্বুট কৰিবৰ কাৰণে বহুত ধুনীয়া হৈ আছে। এতিয়া ফটোশ্বুট কৰিব পাৰে, DSLR দি হওক বা মোবাইল দি হওক, বৰ ধুনীয়া লাগিব। মই কেপচাৰ কেইটামান লৈ ল'ম, আপোনালোকক দেখাম কেপচাৰকেইটা কেনেকুৱা হয়, আপোনালোকে জনাব।
দেখিছেনে কিমান কষ্ট এয়া এইবোৰ কাম কৰা চাওক এইডাল ওপৰত চাওক এডাল এইজন দেৱতাই ওপৰত এয়া দিছে আৰু এইফালে এয়া দেখিছেনে অলপ আৰাম লৈ আছোঁ একদম মুক্ত আকাশৰ তলত বহুত ধুনীয়া লাগি গৈছে এনেকৈ যে অলপ বাগৰি দিছোঁ ন বহুত ধুনীয়া লাগিছে এইডাল ৰ'দত নহ'লে চাওকচোন বেক চাইডে চাওক আপোনালোকে বেক চাইডে দেখিছেনে ৰ'দ আকৌ এইয়া এটাই মাৰি আছে এইয়া দেখা পাইছেনে এইটো মাৰি আছে সেয়াই আৰু আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে প্লিজ কমেণ্টত জনাব আৰু মোৰ চেনেলটোলৈ যদি নতুনকৈ আহিছে তেনেহ'লে প্লিজ লাইক কমেণ্ট এণ্ড ছাবস্ক্ৰাইব আৰু যদি ফেচবুকত চাই আছা তেনেহ'লে ফ'ল' কৰি দিবা আৰু যদি ইউটিউবত তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিবা তো আজিলৈ বাই বাই